জুবিনদাক মাৰ্ডাৰ কৰা হ'ল নেকি? জুবিনদাৰ মৃত্যুটো প্ৰি প্লেনিং হ'ল না সাধাৰণত মৃত্যু হ'ল নেকি? জুবিনদাৰ ছিংগাপুৰত যাই পিনে স্কুবা ড্ৰাইভিঙত মৃত্যু হ'ল। তো বলক আমি আজিৰ ভিডিঅ'টোত সম্পূৰ্ণ কথাখিনি আমি প্ৰমাণ সহকাৰে আলোচনা কৰিম। মই আপোনালোকক কেইবাটাও স্ক্ৰিপ্ট দেখাম, সেই স্ক্ৰিপ্টৰ পৰা আপোনালোকে বিচাৰ কৰিব যে জুবিনদাৰ মৃত্যুটো সাধাৰণতে হৈছে নেকি প্ৰি প্লেনিঙত মাৰ্ডাৰ কৰা হৈছে। গতিকে আপোনালোকে প্ৰথম স্ক্ৰিপ্টটো চাই লওক। ইয়াতে কিছুমান ফটো দেখুওৱা হৈছে, কিছুমান ভিডিঅ' দেখুওৱা হৈছে, যিসমূহ ভিডিঅ' আৰু ফটোত স্কুবা ড্ৰাইভিং কৰা সময়ত তাতে স্পষ্টকৈ দেখা গৈছে যে জুবিনদা শৰীৰটো অসুস্থ থকাৰ বাবে স্কুবাৰ যিটো বেলুন সদৃশ্য কিবা জাহাজ বুলি কয় সেইটো ধৰিব খুজিছিল, কিন্তু জুবিনদাই ধৰিব পৰা নাছিল, যাৰ ফলত শৰীৰটো এৰি দিছিল। তাতে কিন্তু বহুতো মানুহে দেখা পাইছিল, কিন্তু জুবিনদাক উদ্ধাৰ কৰোঁতে দেৰি কৰিছিল। 1 নম্বৰ পইণ্ট। 2 নম্বৰ পইণ্টটো হ'ল যে আপোনালোকে এই কেইদিনমান আগত এটা ভিডিঅ' দেখা পাইছে আপোনালোকে যে জুবিনদাৰ ফেচবুক পেজত গৰিমা গাৰ্গ অৰ্থাৎ জুবিনদাৰ পত্নী এটা ভিডিঅ' আপলোড কৰিছিল। তাত আপোনালোকে দেখা পাইছে, মোৰ চেনেলত ভিডিঅ'টো শ্বৰ্টত আপলোড কৰা আছে, আপোনালোকে দেখা নাপালে দেখি আহিব, লাগিলে মই ইয়াতো দি দিম, যে তাতে আপোনালোকে দেখা পাইছে যে গৰিমা গাৰ্গে বাইদেউ স্পষ্টকৈ কৈছে যে সিদ্ধাৰ্থক আপোনালোকে আহিব দিয়ক, তাৰ ওপৰত থকা সমূহ কেছ আপোনালোকে উঠাই লওক। 2 নম্বৰ 3 নম্বৰ কৈছে যে সিদ্ধাৰ্থক আমাৰ জীৱনত বহুতো প্ৰয়োজন আছে, তাক আপোনালোকক কৰজোৰ কৰি কৈছে আপোনালোক আহিব দিয়ক। আমি কিবা এষাৰ কথা ক'লেও সিদ্ধাৰ্থৰ কথা জুবিনে কেতিয়াও তাৰ গাত টোপ এটা কৰিবলৈ নিদিয়ে। আজি তাক জুবিনৰ সেই যাত্ৰাত থাকিবলৈ দিয়ক। আপোনালোকে যি তাৰ বিষয়ে তাৰ বিপক্ষে যদি কিবা ভাবিছে সেই বস্তুবোৰ আপোনালোকৰ মনৰ পৰা উলিয়াই দিয়ক। সকলো থাকক একেলগে, আমাৰ পৰিয়ালটো একেলগে থাকক, আমাৰ নিজৰ মানুহবোৰ, কাৰণ মই জানো কাইলৈ মোক সিদ্ধাৰ্থ ছাপৰ্ট লাগিব, সেই মোৰ কামত নাথাকিলে মই একো কৰিব নোৱাৰিম। জুবিনৰ বহুত আধৰুৱা কাম আছে, সেইবোৰো আগবঢ়াই নিব লাগিব। এই ল'ৰাটোক আহিবলৈ দিয়ক, সি নহ'লে জীৱনলৈ তাৰ বহুত কিবা এটা বেলেগ ধৰণৰ কিবা থাকি যাব। এইটো বহুত মই বুজাব পৰা নাই। আপোনালোকক সকলো অনুৰোধ কৰিছোঁ, তাৰ বিপক্ষে যি আপোনালোকে এজাহাৰ দিছে বা কি কৰিছে সেই বস্তুবোৰ আপোনালোকে পৰিহাৰ কৰক আৰু সকলো শান্তিপূৰ্ণভাৱে সকলো শেষ যাত্ৰাটো ভালকৈ হৈ যাবলৈ দিয়ক। এতিয়া কথাটো হ'ল যে জুবিনদাৰ পেজটো মেনেজাৰে চলায় নে গৰিমা বাইদেৱে চলায়, আৰু তাত ভিডিঅ'টো কোনে আপলোড কৰিছিল? গৰিমা গাৰ্গে কৰিছিল নে মেনেজাৰটোৱে সিদ্ধাৰ্থই কৰিছিল? এতিয়া তাত বহুকেইটা কুৱেশ্যন উত্থাপিত হৈছে যে এনেকুৱা ভিডিঅ' আপলোডটো গৰিমা গাৰ্গে কেতিয়াও নকৰে, কাৰণ গৰিমা গাৰ্গ অৰ্থাৎ গৰিমা বাইদেউক আমি আগে পাছে কোনোদিনও লাইভত অহা দেখা পোৱা নাছিলোঁ, নেকি এইটো ভিডিঅ' বনাবলৈ বাধ্য কৰাইছিল? ইয়াত সন্দেহজনক অলপ আহে। আৰু 3 নম্বৰ স্ক্ৰিপ্ট হৈছে যে আমাৰ অসমৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা, আপোনালোকে ইয়াত চাব পাৰিছে, স্পষ্টকৈ কৈ দিছে যে জুবিনদাৰ মৃত্যু স্কুবা ড্ৰাইভিঙত হৈছিল, আৰু এইটো কনফাৰ্ম কৰি দিছে। কনফাৰ্ম কৰি দিয়াৰ পিছতো জুবিনদাৰ কি হৈছিল? জুবিনদাক CBI তদন্তত পঠাই দিয়া হৈছিল, মৃত্যুটো অসম জনতাৰ অনুৰোধ মৰ্মে CBI তদন্ত কৰিব দিয়া হৈছিল, যদিও আপোনালোকে ইয়াত দেখা পাইছে কনফাৰ্ম কৰি দিছে। আৰু 2 নম্বৰ ছিংগাপুৰত পষ্টমৰ্টম হোৱাৰ পিছতো আমাৰ অসমত GMC মেডিকেল কলেজত জুবিনদাৰ পষ্টমৰ্টম হৈছিল, যদিও পৰিয়ালৰ সিদ্ধান্ত মতে, মুখ্যমন্ত্ৰী কোৱা মতে। এতিয়া মোৰ কথাটো হ'ল যে কি আমাৰ মুখ্যমন্ত্ৰীয়ে বিচাৰিছে নেকি যে জুবিনদাৰ এই পষ্টমৰ্টম কৰি জুবিনদাৰ ৰিপৰ্টটো যে স্কুবা ড্ৰাইভিঙত মৃত্যু হৈছিল সেই ৰিপৰ্টটো অসমবাসীক জনাবলৈ? ইয়াতো কিবা অলপ সন্দেহজনক লাগিছে নেকি? তো মই আপোনালোকৰ পৰা মতামত বিচাৰিছোঁ। মই ইয়াত কোনো ধৰণৰ মন্তব্য দিয়া নাই, মোৰ মনৰ যিখিনি ভাৱ এইখিনি আপোনালোকে অলৰেডি গমেই পাইছে, কাৰণ আজি মই ইয়াতে আপোনালোকৰ সন্মুখত কিবা ক'ম, কালি মোৰ ওপৰত কিবা কিবি হৈ যাব। গতিকে মই যদিও সঁচা কথা কওঁতে ভয় নাপাওঁ, কিন্তু মই এটা কথা স্পষ্ট ক'ব বিচাৰিছোঁ, জুবিনদাৰ মৃত্যুটো কিবা অলপ ইয়াত সন্দেহজনক মৃত্যু হৈছে। ইয়াত ভালকৈ CBI তদন্ত হ'ব লাগে, ইয়াত কোনো ধৰণৰ পলিটিক্স হ'ব নালাগে। আমাৰ অসমৰ স্বাৰ্থত, অসমৰ জনতাৰ স্বাৰ্থত, অসমৰ শিল্পী জগতৰ স্বাৰ্থত এইটো কথা
আপোনালোকে সকলোৱে উত্থাপিত কৰক সকলো ছ'চিয়েল মিডিয়াত উত্থাপিত কৰক যাতে গোটেই পৃথিৱীৰ মানুহে এইটো কথা ভালকৈ গম পায় জয় আই অসম জয় জুবিন দা আৰু জুবিন দাৰ আত্মাটোৱে যাতে শান্তি পায় তাৰে কামনা কৰিছোঁ ধন্যবাদ